Hello guys, welcome back to my YouTube channel. ৰাতিপুৱা পুৱা ওলাই আহিছো বহুত ধুনীয়া এটা ব্লগ দিবলৈ মানে আজি আমি এঠাইত গৈ আছো আৰু ক'ত গৈ আছো এক্স্যাক্টলি মই গম নাপাও মানে যাইহে গম পাম আৰু চুলিৰ অৱস্থা একদম এত সোনকালে যাব লাগে হিষ্ট্ৰিকেল সাইড অফ নৰ্থ গুৱাহাটী তো এটা সব লৈ লৈছো গাইস কোনি মই এন্ড পানাই ৰে ওই সাৰো ভাল লাগে লাগবো নাকি কেস ধৰা হাত নিকে ধৰা পানি আনবা দিছো lucky charm I hold you close in the night in my arms and when we open our eyes my worries fade away cause you gave me your heart in the light of day in the light of day এই সব পাহাড় একদম পাহাড়ৰ কাষেদি গৈ আছো আমি একদম গাঁৱৰ পৰিৱেশ চাই অলপ জট লাগি গ'ল এবাৰ ইমানে আহি আছো উল্টা পুল্টা হৈ আছে এতিয়া আমি আছিলো দৌল গোবিন্দ মন্দিৰৰ ওচৰত উত্তৰ গুৱাহাটীত থকা জিন্দগী চাওক বাইক ইয়াত আহিছো আমি ইয়াৰ পৰা চাওক গুৱাহাটী দেখা যায় এতিয়া আমি চবে মানে খোজকাঢ়ি গৈ আছো ভাই এক্সপিৰিয়েঞ্চ কেনেকুৱা তোৰ বহুত বেয়া বোলে বমি ভাবি আৰু আরে কি করি ইমান ঘুরাই লৈ আছে হত চৰিত্ৰ জীৱনৰ অলংকাৰ আউনি হাতী হত্ৰ গাইস ইয়াৰ ভিতৰত সোমাই আছো আমি সবেই নাই এক্সপেৰিয়েন্স করতে ভাল লাগে শান্তি লাগছে এটা শান্তি লাগছে ডেন্স তামাম মারছে এখানে বেশি শান্তি লাগছে সাবো ডেন্স এটা সাবো এই গাইস এই জায়গার নাম কি মই কি জানে হেমন্ত হে জানে ডাইজ মানে বিভিন্ন ধৰণৰ ৰংবোৰ যেটো বনাব লাগে সেই যেটো ৰং বনোৱা সংস্কৃতি এটো সত্ৰৰ বুকুত লুকাই আছে আৰু ইয়াৰ মূল অবজেক্টিভিটিটো হ'ল গড ইজ ওৱান বুজি পালা বাট কালচাৰ ইজ ডিফাৰেণ্ট বিভিন্ন ধৰণৰ সংস্কৃতি আছে কিন্তু ভগৱানৰ তোমাৰ এটা চ'ৰ্চটো এটাই আৰু সেইটো ৰিপ্ৰেজেণ্টেশ্যনটো প্ৰথম এই সত্ৰবোৰে কৰিছে অসমত তাৰ আগতে বিভিন্ন ভগৱান পূজা হৈ আছে এতিয়াও হৈ আছে নহয় বুলি নকয় এইটো শক্তিজিম Shaktism is a different part and Vaishnavism is also a different part. The ardent follower of this cult does not follow Shaktism. Vaishnavism is a বিশ্বাস কৰে বা বৈষ্ণৱৰ যিবোৰ ডিসাইপল আছে তেওঁলোকে শক্তিজীৱন নাপায় বলি বিধানক বিশ্বাস নকৰে যিবোৰ এনিমেল স্যাক্ৰিফাইস হয় ভগৱানৰ আগত সেইবোৰ বিশ্বাস নকৰে তেনেধৰণৰ এই কথাখিনি এই সত্ৰখন দেখি পেলাই এইখিনি তোমালোকৰ কি ৰিয়েলাইজেশ্যন হ'ল ফটো দুখনমান মাৰি লোৱা গাইস এইটো মিউজিয়াম বৰ্তমান বন্ধ আছে দেখোন মিউজিয়ামৰ পৰা ওলাই আহিলোঁ তাত মানে ভিডিঅ' এলাও নাই সেইকাৰণে কওকচোন আপোনালোকক দেখুৱাব নোৱাৰিলোঁ ইয়াৰে একঘৰৰ মানুহৰ পৰা পানী লৈ আছোঁ থেংক ইউ ঠাণ্ডা পানী দিছে গৰমৰ মাজত থেংক ইউ তো গাইস এইটো মানে ফট কৰি দি দৌৰি উঠি আছোঁ Yes, okay. Oh my God, yeah, ব্ৰহ্মপুত্ৰ মানে তলাতল ঘৰৰ নিচিনা মানে ইয়াৰ মানে ভিউ এই মন্দিৰটো 17শ শতিকাত ৰজা শিৱসিংহই মন্দিৰটো প্ৰতিষ্ঠা কৰিছিল এই সময়ত নেপালৰ ৰজাৰ পৰা তেওঁ লৈ আহিছিল ইয়ালৈকে আনি ৰাতি ৰৈ গৈছিল সপোন দেখুৱাইছিল দেখুৱাৰ কাৰণে এই মন্দিৰটো স্থাপন হৈছিল তেতিয়া আচলতে এই মন্দিৰটো আপাৰ আসামত মানে উজনিত নিব আনিছিল নিয়া নহয় ইয়াতে এই মন্দিৰটো স্থাপন কৰিছে এই পাহাৰখনৰ আশে পাশে 10টা কুণ্ড আছে বিভিন্ন নামৰ তাৰে ভিতৰত বিষ্ণুপদ বুলি এটা আছে য'ত শ্ৰীকৃষ্ণৰ ভৰিৰ খোজটো আছে ইয়াতে শ্ৰীকৃষ্ণই 3বাৰ জিৰণি লৈছিল এবাৰ ৰুক্মিণীক হৰণ কৰি আনি ইয়াত ৰৈছিল যোৱাৰ সময়ত তেওঁৰ ঘোঁৰাবিলাক আক্ৰান্ত হৈছিল সেইকাৰণে এইখনক অশ্বক্লান্ত বুলি কয় যেতিয়া কুৰুক্ষেত্ৰৰ যুদ্ধ হয় কুৰুক্ষেত্ৰৰ যুদ্ধটো এইখিনি ইয়াৰ ভিতৰতে হৈছিল আৰু তেতিয়াও তেওঁ ইয়াত জিৰণি লৈছিল লোৱাতে সেই সময়তো তেওঁৰ ৰথৰ ঘোঁৰাবিলাক আক্ৰান্ত হৈছিল সেইকাৰণে অশ্বক্লান্ত আৰু যেতিয়া নৰকাসুৰৰ খুব অত্যাচাৰ হৈছিল তেতিয়া প্ৰজাগণক ৰক্ষাৰ্থে শ্ৰীকৃষ্ণই দ্বাৰকাৰ পৰা ইয়ালৈ আহিছিল তেতিয়াও তেওঁৰ ঘোঁৰাবিলাক আক্ৰান্ত হৈছিল সেইকাৰণে এইখন দেৱালয়ৰ নাম অশ্বক্ৰান্ত অশ্বক্ৰান্ত বা অশ্বক্লান্ত দেৱালয় এইটো হ'ল পৌৰাণিক নাম
বৰ্তমান কিন্তু তোমালোকে যদি চোৱা অশ্বক্লান্ত দেৱালয় বুলি আছে। গাইছ হিষ্ট্ৰীটো জানিলে মন্দিৰৰ আপোনালোকে। তো গাইছ ইয়াত আহি ফ্ৰেণ্ড লগ পাই গ'লোঁ। চাওক হেল্ল'